Hey guys, hi hello namaskar, welcome back to my YouTube channel. So আজি মই গৈ আছোঁ ৰান ফৰ ফিট আছাম। তো বহুত সোনকালে উঠিবলগীয়া হৈছে। 4টা বজাত এলাৰ্ম দিয়া হৈছিলে, 4টা বজাত উঠিব নোৱাৰিলোঁ। তো এতিয়া বাজিছে আপোনাৰ 6টাই বাজিলে। তো 6টা বজাত 5টাত আছিলে প্ৰগ্ৰামটো টাইমিং। তো এতিয়া 6টা বাজিলে। 6টা বজাত যাম। এতিয়া লগৰজনী ঘৰত আহিছোঁ। লগৰজনী ঘৰত একেলগে তাইও যাব। তো একেলগে যাম আমি। তো কি দেখা পাওঁ দেখাই যাম। তো এয়া দেখিছে আমি ফাইনেলি দৰ্শন স্কুল খেলপথাৰ পাই গ'লোঁ। তো বহুতো মানুহ আছে ইয়াত। তো দেখিছে তাৰপৰাই ইয়াৰ পৰাই সেই মানুহখিনি যে আছে তাৰপৰাই ৰানিংটো ষ্টাৰ্ট হ'ব। সকলোবোৰ দৌৰিবলৈ ৰেডি হৈ আছে। তো অলপ পিছত ষ্টাৰ্ট হ'বই। তো দেখাই যাম। ষ্টাৰ্ট হৈ গ'ল। তো মই লেটকৈ অহাৰ বাবে দেখাব নোৱাৰিলোঁ ৰানিংটো। তো এয়া দেখিছে আপোনালোকে, এজন দুজনকৈ দেখাব চেষ্টা কৰিছোঁ। আগত দৌৰি আছে। তো এয়া আমি ৰানিং কৰি আহি ফিল্ড আকৌ পালোহি। তো এয়া শাৰী পাতি ৰখিছে। এতিয়া ৰানিঙৰ পিছত এৰবিক্স হ'ব। এৰবিক্সৰ পিছত য়োগা হ'ব। তো দেখাই যাম। এতিয়া এৰবিক্সখিনি অলপ দেখাবলৈ ট্ৰাই কৰিছোঁ। ফিজিকেল এডুকেশ্যনৰ মটিভটোৱে হৈ আছে যে ফিজিকেল এক্টিভিটিবিলাক আমি এক্সপাণ্ড কৰা, আমি মানুহক দেখুওৱা, আমি কেনেকৈ ফিজিকেল এডুকেশ্যনৰ যিমানখিনি সদস্য আছোঁ আমি ক'ত কেনেকৈ ফিজিকেল এক্টিভিটিটো কি। বৰ্তমান সময়লৈকে অসমত এটাই কথাই জনা আছে যে ফিজিকেল এডুকেশ্যন হিচাপে অকল কিতাপতে সীমাবদ্ধ আছে। আমি এই সংস্থাটোৱে 2013 চনত জন্মগ্ৰহণ কৰা এই সংস্থাটোৱে প্ৰথমবাৰৰ কাৰণে এই নগাঁৱত আমি এটা স্থান পাইছোঁ য'ত আমি এইবিলাক প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ। সেইকাৰণে সকলোকে কৈছোঁ, যিসকলে আমাৰ সন্মুখত থিয় হৈ আছে তেওঁলোকে যাতে এই জুম্বাটো চাই তেওঁলোকে প্ৰথম এবাৰ কৰিব, কেনেকৈ কৰিব লাগে। নেক্সট আপোনালোকে সকলোৱে তেওঁলোকৰ লগত সহযোগিতা কৰিব। ধন্যবাদ। আমাৰ এই অনুষ্ঠানটো পোনপ্ৰথমবাৰৰ কাৰণে নগাঁৱত হৈ আছে। আৰু হয়তো চাগে এইটোৱে এনেকুৱা এটা অনুষ্ঠান যিটো নেকি নগাঁৱত হৈছে, য'ত একেলগে ৰানিং, এৰবিক্স আৰু য়োগা হ'ব। তিতিক্ষা মাধৱল্য ৱৰ্ল্ড ৰেকৰ্ড কৰিছে তেওঁ। 3 ঘণ্টা 30 মিনিটত সময় তেওঁৰ নিৰ্ধাৰিত সময় আছিলে। আৰু আসনটোৰ নাম আছিলে গৰ্ভাসনা। আমি তিতিক্ষা মাধৱল্যক তেওঁক আগলৈ গৈ নমস্কাৰ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ষ্টাৰ্ট কৰিব পাৰে আপোনালোকে।
য়োগাটো শেষ হোৱাৰ পিছতেই এই ৰান ফৰ ফিট আছাম প্ৰগ্ৰামটো সমাপ্ত হ'ব। তো সমাপ্ত হোৱাৰ লগে লগে যিসকলে ইয়াত পাৰ্টিচিপেট কৰিছিলে ৰানিং আৰু এৰবিক্সত তেওঁলোকক চাৰ্টিফিকেট প্ৰদান কৰা হ'ব আৰু টি চাৰ্ট প্ৰদান কৰা হৈছে, কিন্তু মই দেৰিকৈ অহাৰ বাবে তো টি চাৰ্টটো ল'ব নোৱাৰিলোঁ। তো চাৰ্টিফিকেট পাম, তো চাৰ্টিফিকেটটো দিব আৰু